হেল্ল' দোস্ত, প্ৰথমতে মোৰ এনি ক্লিপ চেনেললৈ সকলোকে স্বাগতম। মই ভাস্কৰ। আজি আপোনালোকলৈ মই এনে 5টা প্ৰশ্নৰ উত্তৰ লৈ আহিছোঁ যিকেইটা পৰীক্ষাৰ্থীৰ বাবে অতি আৱশ্যকীয়। 1 নম্বৰ প্ৰশ্ন, ভাৰতৰ ভিতৰত কোনখন ৰাজ্যত আটাইতকৈ বেছি ধান উৎপাদন কৰা হয়? উত্তৰটো অন্ধ্ৰপ্ৰদেশত। 2 নম্বৰ প্ৰশ্ন, ভাৰতত গণতন্ত্ৰ যাত্ৰা পোনপ্ৰথমে কোনে আৰম্ভ কৰিছিল? আন্না হাজাৰে। কোনগৰাকী নাবিকে পৃথিৱীখন ঘূৰণীয়া বুলি প্ৰমাণ কৰিছিল? ফাৰ্ডিনাণ্ড ব্লেগিয়ামে। অসমৰ আটাইতকৈ শুকান অঞ্চল কোনখন? উত্তৰটো লংকাৰ হোজাই অঞ্চল। 5 নম্বৰ প্ৰশ্ন, পৃথিৱীৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্টত আৰোহণ কৰা প্ৰথমগৰাকী অসমীয়া কোন আছিল? উত্তৰটো তৰুণ শইকীয়া। 2013 চনৰ 18 মে'ত তেওঁ মাউণ্ট এভাৰেষ্ট শৃংগ আৰোহণ কৰিছিল। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।